বিটিচি প্ৰশাসনে বিটিচি এলেকাৰ ৰাইজৰ সহযোগত ডেজিং ফেষ্টিভেলটো বৰ সুন্দৰভাৱে আয়োজন কৰিছে আৰু এই ফেষ্টিভেল এতিয়া কেৱল অসমৰ ফেষ্টিভেল হৈ থকা নাই, ভাৰতবৰ্ষৰ হৈ থকা নাই, গোটেই বিশ্বৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা এটা শক্তিশালী ফেষ্টিভেল হিচাপে ই গঢ় লৈ উঠিছে। আৰু ইমান আনন্দৰ কথা, যোৱাকালি ইয়াত 2.5 লাখ মানুহে এই ফেষ্টিভেলত অংশগ্ৰহণ কৰিছে। দিনক দিনে ৰাইজৰ ইয়াত পাৰ্টিচিপেশ্যনৰ মাত্ৰা বাঢ়ি গৈ আছে, তাৰ মানে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। আৰু এই ফেষ্টিভেলত যিমানবিলাক ব্যৱস্থা ৰখা হৈছে, এই ব্যৱস্থাবিলাকে সকলো শ্ৰেণীৰ ৰাইজক বিশেষভাৱে আগ্ৰহিত কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে এই ফেষ্টিভেল এটা সময়ত বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা ফেষ্টিভেল হিচাপে গঢ় লৈ উঠিব। আৰু এই ফেষ্টিভেলৰ যোগেদি আগন্তুক দিনত অসমৰ আৰ্থ সামাজিক দিশ শক্তিশালী হ'ব, সাংস্কৃতিক দিশত, ক্ৰীড়া দিশত সকলো ক্ষেত্ৰতে অসম উজ্জীৱিত হৈ উঠিব। আৰু এইখন অসমে একালত গৈ পেলাই নিশ্চিতভাৱে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি আমাৰ বিভিন্ন শক্তিসমূহ আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। So this is a great opportunity for all of us. This Dezing festival is no more a festival of Assam. It has become a national festival. Now it is going to draw the attention of the global society, and the addition of different item in this particular festival makes the people more happy and more cooperative. And I believe this festival has got this particular aspect of importance, and which is going to draw the attention of each and everybody. And this festival will definitely give a message to the people of the world that this is a festival of friendship. So this is how the festival is growing day by day. And especially for this festival, I am thankful to the BTC chief Hagrama Mohilari and our tourism minister Sandan Burma and his colleagues for organizing with the support of the people this kind of festival beautiful. Thank you. জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকন ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, চৰণ বড়ো ডাঙৰীয়া, থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া, মহেশ্বৰ বড়ো ডাঙৰীয়া, আৰু এই অনুষ্ঠানত উপস্থিত থকা জ্যোতি চিত্ৰপনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আৰু ATC অৰ্থাৎ আসাম টুৰিজম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা ডাঙৰীয়া, BTCৰ ডেপুটি চিফ হাম্পা বৰগাৰী ডাঙৰীয়া, BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বীৰেন চন্দ্ৰ ফুকন ডাঙৰীয়া, ডেজিং ফেষ্টিভেলৰ সাধাৰণ সম্পাদক অশোক কুমাৰ বৰ্মা ডাঙৰীয়াৰ লগতে এই অনুষ্ঠানৰ সৈতে জড়িত পৰম শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আৰু এই উৎসৱত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ অহা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰম শ্ৰদ্ধাৰ ব্যক্তিসকল সকলোৰে প্ৰতি মই ডেজিং উৎসৱৰ উপলক্ষে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ইংৰাজী নৱবৰ্ষ 2020 উপলক্ষে সকলোৰে প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি সকলোৱে জানো যে এই উৎসৱৰ জৰিয়তে নদীৰ গুণানুকীৰ্তন কৰাৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে, নদীৰ পাৰত এই উৎসৱ আজি জনসাধাৰণৰ সহযোগত BTCয়ে ইয়াৰ প্ৰশাসনে সুন্দৰভাৱে আয়োজন কৰিছে। আৰু এই উৎসৱৰ বয়স যিমান বাঢ়িছে সিমানেই ইয়াৰ জনপ্ৰিয়তা কেৱল অসমৰ বুকুতেই নহয়, ভাৰতবৰ্ষৰ বুকুত বৃদ্ধি হৈছে। তাৰ বাবে মই উদ্যোক্তাসকললৈ বিশেষকৈ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আজি আমি সকলোৱে জানো যে অসমখনত বহু নদী আছে, মহাবাহু ব্ৰহ্মপুত্ৰ আছে, বৰাক আছে আৰু উপনদীসমূহ আছে। প্ৰায় ব্ৰহ্মপুত্ৰই আছে 121খন উপনদী। ইয়াৰ ভিতৰত অন্যতম হৈছে আই নদী। গতিকে আমি সদায় নদীক নীতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি আহিছোঁ। অৰ্থাৎ নদী মানে বানপানী আৰু গৰাখহনীয়া বুলি ভাবোঁ, কিন্তু প্ৰকৃতাৰ্থত সেইটো নহয়। নদীয়ে যে আমাৰ গোটেই বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে, পৰিষ্কাৰ কৰি ৰাখে,
প্ৰদূষণমুক্ত কৰি ৰাখে আৰু ইয়াৰ উপৰিও নদীৰ দুয়োটা পাৰত আমাৰ সাৰুৱা মাটিৰ ইয়াৰ যিটো শক্তি বৃদ্ধি কৰাৰ নিমিত্তে নদীয়ে বিশেষভাৱে বৰঙণি আগবঢ়ায় গতিকে নদীৰ যিখিনি আমাৰ জীৱনলৈ যিখিনি বৰঙণি আছে এই সুন্দৰ জলবায়ু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নদীৰ যিখিনি অৰিহণা আছে এই কথা আমি সকলোৱে যদি গভীৰভাৱে উপলব্ধি কৰি নদীৰ গুণানুকীৰ্তন কৰাৰ বাবে যদি প্ৰয়াস কৰোঁ নিশ্চিতভাৱে নদীৰ মহত্ব গুৰুত্ব আৰু তাৎপৰ্য আমি সকলোৱে উপলব্ধি কৰিব পাৰিম আৰু আমাৰ এই পৃথিৱীত পশু পক্ষী জীৱ জন্তু মানৱ সমাজ আৰু সুন্দৰভাৱে এই সুন্দৰ সেউজীয়া গছ গছনি ইয়াৰ যদি প্ৰাকৃতিক শক্তি আৰু সৌন্দৰ্য সংৰক্ষণ কৰিব লগা হয় তেতিয়াহ'লে আমি নদীৰ গুণানুকীৰ্তন কৰাটো একান্তই কাম্য একান্তই প্ৰয়োজন কাৰণ আজি ভাৰতবৰ্ষৰ বুকুত গংগাই হওক যমুনাই হওক তৃপ্তিয়ে হওক গোদাবৰী হওক সেই অঞ্চলৰ ৰাইজে নদীক গুণানুকীৰ্তন কৰে কিন্তু আজি অসমত আমি নদীক খুব কমহে গুণানুকীৰ্তন কৰোঁ ভূপেন দাই লিখি গৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱেও এই ব্ৰহ্মপুত্ৰই গৈ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰি আমাৰ সভ্যতা সংস্কৃতিৰ ভেটি শক্তিশালী ৰূপত গঢ় দিছিল গতিকে সেইবাবে এই নদী আমাৰ জীৱনত এৰাব নোৱাৰা অবিচ্ছেদ্য অংগ গতিকে অসমীয়া সমাজে আজি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই BTC এলেকাৰ সুন্দৰ এখন বৃহত্তৰ অসমীয়া সমাজ এই সমাজখনে কেতিয়াও নদীক এৰা দিব নোৱাৰে নদীক যদি আমি সংগ এৰিও তেতিয়াহ'লে আমি নিঃসংগ হৈ পৰিম গতিকে সেইবাবে নদীৰ গুণানুকীৰ্তন কৰাৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব নদীৰ দুয়োটা পাৰ সুন্দৰ ৰূপত সংৰক্ষণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব আৰু এনেধৰণে আমি নদীয়ে যি আমাক সম্পদ সম্ভাৱনাৰ শক্তি প্ৰদান কৰে এই নদীৰ পানী লৈ আমি আমাৰ খেতি পথাৰ হাৰুৱা কৰি তোলোঁ আৰু এই নদীৰ বালিৰ দ্বাৰা আমি আমাৰ বিভিন্ন ধৰণৰ কাম কাজবিলাক আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস কৰোঁ এই নদীৰ প্ৰতি সৃষ্টি কৰা শিল পথৰ যোগেদি আমি বিভিন্ন ধৰণৰ ৰাস্তা পদূলি দলং ইত্যাদি ইত্যাদি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰোঁ অৰ্থাৎ নদীৰ যিখিনি বৰঙণি জন্ম লগ্নৰে পৰা এই মানৱ সমাজৰ বাবে যিমানখিনি নদীয়ে বৰঙণি আগবঢ়াইছে এই কথাটো গভীৰ উপলব্ধি কৰাবৰ বাবে মই ভাবোঁ এই দৈজিং ফেষ্টিভেল সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে আৰু ইয়াৰ যোগেদি আমাৰ আগন্তুক দিনত আমাৰ অৰ্থ সামাজিক অৱস্থা শক্তিশালী কৰাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব আজি অসমৰ ৰাইজ সৌভাগ্যৱান আজি ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ সৰ্বমুঠ উপনদী প্ৰায় 132খন গতিকে ইমান সংখ্যক আমাৰ জলসম্পদ জলৰাশি থকা এখন ৰাজ্যই আগন্তুক নিশ্চিতভাৱে বিশ্বৰ বুকত আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে আমি আমাক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি দৃঢ়তাৰে আগবাঢ়ি যাব পাৰোঁ আজিৰ পৃথিৱীত যিখন ৰাজ্যত আটাইতকৈ বেছি নদী আছে সেইখনে আটাইতকৈ শক্তিশালী আটাইতকৈ বেছি চহকী বুলি আজি পৃথিৱীয়ে গণ্য কৰে অৰ্থাৎ পানী হৈছে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ পানীৰ অবিহনে কোনো জীৱ জন্তু বাচি থাকিব নোৱাৰে এই ভূখণ্ডও বাচি থাকিব নোৱাৰে গতিকে সেইবাবে পানীৰ অবিহনে আমাৰ জীৱন যাত্ৰা কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰোঁ গতিকে সেইবাবে পানীৰ মূল্য আমি সকলোৱে উপলব্ধি কৰিব লাগিব সেইবাবে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পানী সংৰক্ষণ কৰাৰ বাবে তেখেতে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে পানীৰ মূল্য উপলব্ধি কৰিবৰ বাবে সকলোৰে প্ৰতি বিশেষভাৱে আহ্বান জনাইছে গতিকে আগন্তুক দিনত আমিও সকলোৱে আগন্তুক দিনত এই কথা উপলব্ধি কৰি আমাৰ অৰ্থ সামাজিক অৱস্থা টনকিয়াল কৰাৰ লগতে অসমখন প্ৰদূষণমুক্ত কৰাৰ দিশত আমি নদীক সদব্যৱহাৰ কৰিব লাগিব আমাৰ অৰ্থনৈতিক বুনিয়াদ আমাৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ যাত্ৰাত এই নদীক উচিতভাৱে প্ৰয়োগ কৰিব লাগিব আৰু আগন্তুক দিনত এই নদীৰ পৰাই শক্তি উৎপাদন কৰি আমি সমগ্ৰ অঞ্চল পোহৰাই ৰাখিব লাগিব আমাৰ উদ্যোগ হওক আমাৰ শিক্ষানুষ্ঠান হওক বিজ্ঞান প্ৰযুক্তি কৃষি পৰ্যটন ক্ৰীড়া সংস্কৃতি সকলো খণ্ডতে আমি আমাৰ শক্তি যদি আমি উজ্জীৱিত কৰিব লগা হয় তেতিয়াহ'লে নিশ্চিতভাৱে পানীক আমি গুৰুত্ব সহকাৰে ইয়াক মূল্যাংকন কৰিব লাগিব গতিকে মই ভাবোঁ যে ফ্ৰম শ্ৰদ্ধা ৰাইজ মই বিশেষকৈ BTC অঞ্চলৰ সমূহ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকে প্ৰতি বছৰে এই উৎসৱটো ইমান শ্ৰদ্ধা ভক্তিৰে আয়োজন কৰে ইমান শৃংখলাবদ্ধতা ইমান পৰিষ্কাৰ এই পৰিৱেশ দেখাৰ লগে লগে
যিকোনো ব্যক্তি ইয়াৰ পৰা অনুপ্ৰেৰণা বুটলি লৈ যায় যিকোনো পৰিয়াল ইয়ালৈ অহাৰ পাছত ঘৰত গৈ পেলাই এটা ফৰকাল মন লৈ উৎফুল্লিত হৈ আগন্তুক দিনত জীৱন যাত্ৰা দৃঢ়তাৰে কাম কৰাৰ সংকল্প ল'ব পাৰে গতিকে এইখন মানৱ সমাজেই বিশ্বৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত এই উৎসৱৰ মহত্ব আৰু গুৰুত্ব বৃদ্ধি কৰিব লাগিব মই চন্দন বৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেখেতৰ সতীৰ্থসকলক যে আজি দ্বিতীয়বাৰৰ বাবে মই এই ফেষ্টিভেললৈ আহিছোঁ যোৱা বছৰ মই আহিছিলোঁ কিন্তু এইবাৰ মই আহিয়ে গম পাইছোঁ মোৰ আমাৰ সতীৰ্থ বিধায়ক ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই আহি কৈছে যোৱাকালি বোলে ইয়াত 8 লাখতকৈ বেছি মানুহ আহিছিল 2.5 লাখ ইমান সংখ্যক লোকৰ আন্তৰিক সহযোগিতা এই উৎসৱৰ প্ৰতি এইটো সাধাৰণ কথা নহয় ইয়াৰ বাবে বিটিসি মুৰব্বী হাগ্ৰামা মহিলা ডাঙৰীয়া খাপৰা বৰগড়ে ডাঙৰীয়াৰ লগতে সকলোকে মই বিশেষভাৱে এই অঞ্চলৰ সাংসদ হওক বিধায়ক হওক আৰএম সকল হওক সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকে বিটিসি এলেকাত দায়িত্ব লোৱা দিনৰ পৰা ইয়াত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ বাবে আজি ইয়াত বিভিন্ন বড়োৱে হওক ৰাজবংশীয়ে হওক ৰাভাই হওক গাৰোৱে হওক ইয়াত আদিবাসীয়ে হওক গোৰ্খাই হওক বেংগলী হওক সকলো সম্প্ৰদায় লোকে বামুণীয়া হওক কুচিয়া হওক কলিতাই হওক কেউটীয়া হওক সকলোৱে মিলিত প্ৰচেষ্টাৰে এই অঞ্চলৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ইয়াত শান্তি বাতাবৰণ সৃষ্টি কৰিছে গতিকে মই ভাবোঁ এই অঞ্চলৰ হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক বুদ্ধিষ্টে হওক সকলোৱে মিলি আগন্তুক দিনত এই অঞ্চলৰ সৌন্দৰ্য আৰু অধিক আপোনালোকে শক্তিশালী কৰি তুলিব পাৰিব এই বিশ্বাস মোৰ আপোনালোকৰ ওপৰত হৈছে কাৰণ এই বিশ্বাস কেৱল মোৰেই নহয় যি ব্যক্তি ইয়ালৈ আহিছে সেই অত্যন্ত আস্থাৰ বিশ্বাসে ইয়াৰ পৰা উঠিবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে অসমৰ অৰ্থনৈতিক বুনিয়াদ অসমখন ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ উৎসৱে এটা উল্লেখযোগ্য বাতাবৰণ সৃষ্টি কৰিছে কৰ্ম সংস্কৃতি অধিক শক্তিশালী কৰাৰ দিশত আমাৰ এই যাত্ৰাত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে গতিকে মন ফৰকাল হৈ ইতিবাচক দৃষ্টিভংগীৰে যেতিয়া মানুহে পঢ়া শুনা কৰাৰ পৰা আৰম্ভ কৰি খেতি পথাৰত মনোযোগিতা বিশেষভাৱে প্ৰয়োগ কৰিব এই জাতিক আৰু পৃথিৱীত কোনোৱে পৰাভূত কৰিব নোৱাৰে গতিকে মই ভাবোঁ সকলোৱে আগন্তুক দিনত এনেধৰণে এটা ইতিবাচক দৃষ্টিভংগীৰে মানুহৰ মাজত মহামিলনৰ তীৰ্থ গঢ় দি এই কৰ্ম সংস্কৃতিৰ জৰিয়তে নিজৰ যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতা নিৰ্ভীকতা সততা এই সকলোবিলাক বিশ্বৰ মানৱ সমাজক আমি উমান দিব লাগিব আৰু সেইখিনি মই ভাবোঁ সম্পদ সম্ভাৱনা শক্তি আমাৰ মাজত মজুত আছে গতিকে মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ I sincerely extend my heartfelt greetings to all of you in this New Year 2020 and particularly people across the country who is taking part in this beautiful festival, Beijing Festival, and I hope your presence is making this festival a most memorable festival for all of us in the country. Not only in Assam, but also entire country is proud of this particular festival because this festival is developing the spirit of coordination, cooperation, brotherhood, and living togetherness. This is how we are to build up the strength of our human society. This is how we are to pay respect to our legendaries who have taught us to live always a life of integrity, dignity, and honesty, and with humanity, with the sense of love and affection. So this is the greatness of this festival, colorful festival. I believe the BTC chief, Mr. Hagrama Mohilari, with his all colleagues, they will definitely make this particular festival a very, very important global festival for the global society to enjoy and also to take the determination to make this particular event all-time a great event for the future to come. With these few words, मैं आप सबको हृदय से नए साल के लिए मैं शुभकामना देता हूं। बेइजिंग ये जो उत्सव है, ये उत्सव में हमें हमेशा यही सिखाते हैं कि हमको एक साथ
मिलकर रहना है और इस देश को दुनिया का सर्वश्रेष्ठ राष्ट्र के हिसाब से हमें खड़ा करनी है। और जैसे हमारे परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी कहा करते हैं, हमारे देश को दुनिया का सबसे मजबूत देश के हिसाब से एक पहचान बनाना ही होगा। उसी लक्ष्य पर हमें आगे बढ़ना होगा। मुझे लगता है ऐसा फेस्टिवल में ही हमको ये एक संकल्प लेना जरूरी है कि एक भारत श्रेष्ठ भारत, एक भारत श्रेष्ठ भारत। उसी हिसाब से हमें अगले दिनों में अपने यात्रा को बरकरार रखना है। उसी शब्दों का साथ मैं आकोबार पुनर्बार সকলকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই এই উৎসৱত অংশগ্ৰহণকাৰী প্ৰতি পুনৰ ইংৰাজী নৱবৰ্ষৰ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয়